মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগন্তুক 2025 বৰ্ষত যিসকল শিক্ষাৰ্থীয়ে HSLC অৰ্থাৎ ক্লাছ 10ৰ মেট্ৰিক ফাইনেল পৰীক্ষা দিব, তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয়। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই চেপ্টাৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ লৈ অহা হৈছে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু গোটেইখিনি শিকিবলৈ যত্ন কৰিবা। আগন্তুক পৰীক্ষাৰ বাবে এই প্ৰশ্ন উত্তৰখিনি কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ। এটা কথা মনত ৰাখিবা, তোমালোকে MCQৰ পিছে পিছে ঘূৰি নাথাকিবা, কাৰণ MCQ যিহেতু যথেষ্ট সংখ্যক আহিব, প্ৰায় 45 মাৰ্কৰ MCQ আছে। গতিকে তোমালোকে MCQৰ পিছে পিছে ঘূৰি নাথাকিবা। MCQ বিভিন্ন প্ৰকাৰে ঘূৰাই পকাই আহিব পাৰে, বিভিন্ন পাজল লগাই আহিব পাৰে। চিম্পল কথাটো হ'ল, তোমালোকে গোটেইখন কিতাপৰ ইনচাইট শ্বৰ্ট কুৱেশ্যনসমূহ জানিব যত্ন কৰিবা। যিজন ষ্টুডেণ্টে গোটেই ইনচাইটৰ শ্বৰ্ট কুৱেশ্যন শিকিছে, তেওঁ 100% MCQ কৰিব পাৰিব। 100%ই তেওঁৰ কাৰণে কমন আহিব MCQ। গতিকে MCQৰ পিছফালে ঘূৰি নাথাকি তোমালোকে এই গোটেইখিনি কুৱেশ্যন আনচাৰ শিকি লোৱা, কাৰণ এটা কুৱেশ্যনৰ এনচাৰটো কি, সঠিক এনচাৰটো তোমালোকে যদি জানা, তোমালোকৰ MCQটো যিকোনো প্ৰকাৰে নাহক কিয়, তোমালোকে এনচাৰটো জানাই কি হয়, তোমালোকে লিখি দিব পাৰা আৰামছে। গতিকে তোমালোকে সদায় প্ৰশ্নোত্তৰখিনি পঢ়িবলৈ যত্ন কৰিবা। সেইটো কাৰণে মই তোমালোকক প্ৰশ্নোত্তৰখনি দিছোঁ, যে তোমালোকে প্ৰশ্ন উত্তৰখিনি 1 মাৰ্কীখিনি তোমালোকে শিকি লোৱা, বা 2 মাৰ্কছৰো কেতিয়াবা MCQটো ঘূৰাই দিব পাৰে। মই তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিছোঁ, যিবোৰ তোমালোকে শিকিলে তোমালোকে MCQ 100% কমন পৰিবই। কাৰণ MCQ কি আহিব কি নাহে তোমালোকে গম নোপোৱা, কিন্তু যদি সঠিক উত্তৰটো জানিব পাৰা, যিকোনো প্ৰকাৰৰ MCQ আহিলে তোমালোকে লিখিব পাৰিবা। গতিকে মই তেনেকুৱা লৈ আহিছোঁ। আৰু ইতিমধ্যে তোমালোকৰ অসমীয়াৰ 100% কমন ৰচনা আপলোড কৰা হৈছে। ডেছক্ৰিপশ্যনত এটা লিংক আছে, তোমালোকে চাই ল'বা। আৰু যিসকল নতুনকৈ আহিছা, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আগন্তুক তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় ভেৰি ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ পাই থাকিবৰ বাবে।